Hi guys, welcome to my YouTube channel. আজি হৈছে গৰু বিহু। পোন প্ৰথমে আপোনালোকক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। এতিয়া 6টা বাজিছে। এতিয়া বৰষুণ দি আছে মানে সেইকাৰণে আমাৰ উঠা দেৰি। এতিয়া গৰু গা ধুৱাওঁগে। তেন্তে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গা ধুৱালো মানে গৰু গা ধোৱাৰ পিছত এতিয়া মায়ে আৰু জেঠুৱে কিবা এটা ক'ব আপোনালোকক। মা কোৱা। ৰঙালী বিহু শুভেচ্ছা সকলোলৈ জনালোঁ। আমাৰ জেঠুৱে কিবা এটা ক'ব। আজি গৰু বিহু উপলক্ষে সকলোলৈ শুভেচ্ছা জনালোঁ আৰু গৰু বিহু ইয়াতে আহি উপভোগ কৰিছোঁ ৰদৈপুখুৰীত আহি আৰু সকলোলৈ শুভেচ্ছা জনাইছোঁ। সকলো ভালে কুশলে থাকক আৰু আমাৰ যিটো পৰম্পৰা অসমীয়া পৰম্পৰা সকলোৱে যাতে মানি চলক। ধন্যবাদ। জেঠুৱে তেন্তে ক'লে আৰু এতিয়া আলহী আহিব, অলপ প্ৰিপেৰেশ্যন আছে আৰু সেইবিলাক কৰোঁগৈ। তেন্তে আপোনালোকক অলপ পিছত লগ পাই আছোঁ। এয়া মাহ হালধি মায়ে পিহি থৈ দিছে, যিহেতু পৰম্পৰা আমাৰ মাহ হালধিৰে গা ধোৱাটো বিহুৰ দিনা। এতিয়া মই ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ মেলি আপোনালোকক লগ পাই আছোঁ। মই ফ্ৰেছ হৈ মেলি আহি গ'লোঁ। এতিয়া আমাৰ আলহী আহিব, পেহীহঁত আহি আছে। তো কাজিনছখিনি কালিয়ে আহিলে আৰু আজি বা আহিব। তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক। পেহীয়ে পূৰা চাহ বনোৱাত ব্যস্ত। পেহী হাই কৈ দিয়া। হাই। আলহী আহিছে, এতিয়া চাহ দিব লৈছোঁ। এয়া হৈছে সন্দেশ, এয়া হৈছে জিলাপি, ঘিলা পিঠা, মিঠৈ আৰু তিলৰ পিঠা। এতিয়া মায়ে চাহ বাকি দিছে আৰু এতিয়া লৈ যাম। আজি যিহেতু দুমাহী, আমি দুমাহীৰ দিনা মাছ মাংস নাখাওঁ, সেইকাৰণে আলহীৰ কাৰণেও ৰুটি বনাইছোঁ। তেন্তে আপোনালোকে চাই থাকক। এয়া আটা মঠি থোৱা আছে, মায়ে মোক এতিয়া বেলিব কৈছে। এয়া মায়ে মিক্স গ্ৰেভি বনাইছে, ৰঙালাও, পটল, গাজৰ আৰু এইফালে ৰাজমাহ চব্জি তৈয়াৰ হৈ আছে। পনীৰ চব্জি বনাবি নি মা? অঁ, এইপিনে কাটি আছে মায়ে পনীৰ। এইপিনে ফ্ৰাই থাকিলে ন। আপোনালোকক যে কৈছোঁ আমাৰ বা আহিব, এয়া আমাৰ বা আহিলে এতিয়া কি ক'ম মই। বা ভাগৰ চেনেল এটা আছে, আপোনালোকে চাব, আলোচনা বুলি। এইপিনে পনীৰ গ্ৰেভি ৰেডি হৈ গ'ল, বিলাহী দি আৰু পেপচিকাম দিছে। এয়া চব আমাৰ ঘৰৰ একদম গোটেই কাজিনছবোৰে কি কৰিছোঁ, চব ক্ৰিকেট খেলত ব্যস্ত। এয়া হৈছে আমাৰ লুচি, লুচি 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 বেটা। এইফালে আলহীক মায়ে খাব দিছে। ভিডিঅ' কৰিবলৈ বেয়াও লাগে, সেইকাৰণে মনে মনে কৰি থলোঁ আৰু। আমাৰ ঘৰলৈ জেংবি হৈ আহিছে, আপোনালোকক দেখাম ব'লক।
এতিয়া বাহঁত চব গ'লগৈ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু তাৰ কিনাৰত থকা বেল আইকনো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়। বাই বাই।